নমস্কাৰ মই ৰুমি হাজৰিকা সকলোকে মোৰ চেনেল ৰুমিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ গৰৈ মাছ জাতিলাওৰে জোলৰ ৰেচিপিটো। প্ৰিয় দৰ্শক, এই ৰেচিপিটো বৰ বঢ়িয়া হয় খাবলৈ, বিশেষকৈ ঠাণ্ডা দিনত এইটো ৰেচিপি টেষ্ট বহুত বেছি। আৰু আজিকালি বজাৰত জাতিলাওটো বহু বেছি পৰিমাণে পোৱা যায় আৰু ঠাণ্ডা দিনৰ ৰেচিপি এইটোৰ এটা বিশেষ বৰ বেছি বিশেষ ৰেচিপি। আপোনালোকে যদি এবাৰ খায় বাৰে বাৰে খাবলৈ মন কৰিবই। চাওক কিমান ধুনীয়া ৰঙে চঙে কিমান ধুনীয়া হৈছে। প্ৰিয় দৰ্শক, আৰু এটা আপোনালোকক জনাবলৈ বিচাৰোঁ মই যে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰিবলৈ নাপাহৰিব। এই ৰেচিপিটোৰ কাৰণে মই ল'লোঁ এয়া চাওক 200 গ্ৰাম গৰৈ মাছ লৈছোঁ, এইটো চাইজত কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ এটা মিডিয়াম চাইজৰ, অলপ কেঁচা জলকীয়া, আৰু জাতিলাও এটা সৰু চাইজৰ কোমল চাই জাতিলাও লৈছোঁ। এখন কেৰাহীত 2 চামুচ তেল দি পেলাই সেইটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত সেইখিনি গৰম হোৱাৰ পিছত মই তাত 1 চামুচ গোটা জিৰা দি দিছোঁ, সেইখিনি ফুটিবলৈ ধৰাত। তাৰপিছত এটা মিডিয়াম চাইজৰ পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ যেতিয়ালৈকে এইখিনি ব্ৰাউন কালাৰ নহয়। আৰু তাৰ লগতে মই এয়া কুটি থোৱা অলপ আদা দিছোঁ, বেছি নহয় আধা চামুচ দিছোঁ। সেইখিনি পিঁয়াজখিনি আপোনালোকে তেতিয়ালৈকে ভাজি থাকিব যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয়। হৈ যোৱাৰ পিছত এতিয়া 1 চামুচ জিৰা গুড়ি, আদা অলপমান হালধি আৰু আধা চামুচ জলকীয়া গুড়ি এনেকৈ দি দিব। দেখিছে নহয়, মই একেবাৰে কম পৰিমাণে মছলা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত সেইখিনিও এনেকৈ ভাজি থাকক। 1 কাপমান পানী দিব। তাৰপিছত লগতে কেঁচা জলকীয়াকেইটা দি দিব, আৰু অইলটো ছেপাৰেট যোৱালৈকে আপোনালোকে সেইখিনি ভাজিব। লগতে দিব অলপ নিমখ। এতিয়া তেল ছেপাৰেট হোৱালৈকে আপোনালোকে ভাজি থাকক। এই তেল ছেপাৰেট হৈ গৈছে। এতিয়া আপোনালোকে তাত মাছখিনি দি দিয়ক। গৰৈ মাছখিনি অলপ এনেকৈ লৰাই 1 মিনিটমান ভাজিব। তাৰপিছত তাত আপোনালোকে বেছি নহয় মাত্ৰ 1 কাপমান পানী দিব। তাৰপিছত 5 মিনিটৰ কাৰণে হাই ফ্লেমত এনেকৈ ৰান্ধি থাকিব। হাই ফ্লেমত ৰান্ধি পেলাই আপোনালোকে কি হ'ব, এইখিনি পানীখিনি একেবাৰে শুকাই যাব। একেবাৰে শুকাই গৈ অকল মাছখিনিহে ৰ'বগৈ। এয়া শুকোৱা নাই কাৰণে মই আৰু অলপ এনেকৈ ৰাখি দিছোঁ। তাৰপিছত এইখিনি চাওক, পানীখিনি একেবাৰে শুকাই গৈছে, মছলাহে ৰৈছেগৈ। জুইটো কমাই দি পেলাই এতিয়া মই মাছখিনি এনেকৈ এখন প্লেটত টুকি লৈছোঁ। তাৰপিছত সেইখিনিতে মই কুটি থোৱা জাতিলাওখিনি দি দিম। এয়া এনেকৈ দিয়াৰ পিছত সেইখিনি 1 মিনিটমান এনেকৈ আপোনালোকে লৰাই চৰাই ভাজিব। 1 মিনিটমান, বেছি নহয়। এতিয়া আপোনালোকে 2 কাপ পানী তাত দি দিয়ক। পানী দিয়ক 2 কাপ। তাৰপিছত গোটেইখিনি ডুবিব লাগিব, জাতিলাওখিনি ডুবিব লাগিব। আৰু হাই ফ্লেমত 10 মিনিটমান উতলিবলৈ দি দিয়ক। 10 মিনিট দিব লাগিব। লগতে আপোনালোকে সৰু চাইজৰ এটা বিলাহী দিব, এইটো অপশ্যনেল হয়, নিদিবও পাৰে। তাৰপিছত 10 মিনিটৰ পিছত এয়া চাওক কিমান ধুনীয়া হৈ গৈছে, দেখিবলৈ কিমান ভাল লাগিছে। পানীটো একেবাৰে কমি গৈছে। এয়া চাওক কি মজা হৈছে, ধুনীয়া চেণ্টটো ওলাইছে। এতিয়া আপোনালোকে আকৌ এইটো পইণ্টত কি কৰিব লাগিব, 3 কাপ গৰম পানী আপোনালোকে তাত দি দিয়ক। 3 কাপ দিব লাগিব, মনত ৰাখিব। দিয়াৰ পিছত এতিয়া সেইখিনি উতলিবলৈ দিয়ক হাই ফ্লেমত। উতলাৰ পিছতেই আপোনালোকে তাত সেই মাছখিনি যিখিনি আপোনালোকে ৰান্ধি থৈছিলে সেইখিনি তাত দি দিয়ক। এয়া গৰৈ মাছখিনি ধুনীয়াকৈ তাত দি দিছোঁ। আৰু আমি প্ৰথমতে নিমখ দিছিলোঁ, সেইকাৰণে মই নিমখ দিয়া নাই, কিন্তু পিছত আপোনালোকে নিমখটো টেষ্ট কৰি ল'ব। 5 মিনিট ৰন্ধাৰ পিছত এয়া চাওক বৰ ধুনীয়া হৈ গ'ল। তেলটো ওপৰলৈ উঠি আহিছে, তাৰমানে আপোনালোকৰ ৰেচিপিটো হৈ গৈছে। মাত্ৰ এটা ষ্টেপ বাকী আছে, সেইটো হ'ল আপোনালোকে তাত ধনিয়াৰ পাত এড কৰিব লাগিব। এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ধনিয়াৰ পাত, মান ধনিয়াৰ পাত ব্যৱহাৰ কৰিছোঁ। বৰ ধুনীয়া চেণ্ট ওলাই। আপোনালোকে বেলেগ ধনিয়াও তাত দিব পাৰে। এইখিনি হৈ যোৱাৰ পিছত অকণমান লৰাই পেলাই একো কৰিব নালাগে, আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি থৈ দিয়ক। এয়া এনেকৈ মই অফ কৰি থৈ দিছোঁ। প্ৰিয় দৰ্শক, এয়া চাওক কি মজা আপোনালোকৰ গৰৈ মাছৰ লগত জাতিলাওৰ জোলটো কি ধুনীয়া হৈ প্ৰিপেয়াৰ হৈ গৈছে। এয়া চাওকচোন কি মজা হৈছে, কালাৰে চালাৰে চেণ্টে টেণ্টে। আপোনালোকে এবাৰ বনাই চাওক, খাবলৈ আপোনালোকে মন কৰিবই, এইটো মই গেৰাণ্টি দিলোঁ। নিজৰ বন্ধু বান্ধৱ ফেমিলিৰ লগত এনজয় কৰক। আৰু প্ৰিয় দৰ্শক, যদি আপোনালোকে এনেকুৱা ৰেচিপি চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব, আৰু কেনেকুৱানো পালে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰুমিছ কিচেনৰ তৰফৰ পৰা ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।